বান্ধৱীসকল কি খবৰ আপোনালোকৰ? মই ৰিম্পী আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো গম পাইছে ক'ত আছোঁ দেখি আছে, চাব দেই ভিডিঅ'টো সকলোৱে। আজি আপোনালোকক দেখুৱামগৈ আমাৰ পাচলি বাগিচাখন, চাব দেই। এইফালে এজোপা হৈছে বেঙেনা গছ, বেঙেনা লাগি আছে বাৰু, ইমান ভালকৈ দেখুওৱা নহ'ল। এইফালে আছে আকৌ এইটো দেখিছে নহয়, ৰঙালাও। ওপৰত যে এইবোৰ বগা বগা দেখিছে পাতবোৰত, এইবোৰ মায়ে মানে মানুহৰ নজ্বলাকে বুলি চূণৰ পানী ছটিয়াই দিছে। এইফালে আছে আকৌ তিতা কেৰেলা আৰু উৰহিও আছে, আপোনালোকে ধৰিব পাৰিছে নে নাই বাৰু নাজানো, এখন চাঙতে দিয়া হৈছে চব। ৰঙালাও আছে, উৰহি, তিতা কেৰেলা চব আছে। তাৰপাছতে এইফালে হৈছে পানীলাও দিয়া হৈছে। পানীলাও বাৰু ফুলি আছে, লগা নাই। এইফালে দেখিছে নহয়, এইকেইটা কলি মাৰি আছে, ৰঙালাও কলি ৰয়নে নৰয় সেইটো বাৰু নাজানো, যি কি নহওক। এইফালে এটা আছে আকৌ ৰঙালাও, দেখিছেনে নাই নাজানো বাৰু। ওপৰত আকৌ আছে এইটো বগা পৰি আছে, কোমোৰা হয়, কোমোৰা এটাও আছে বাৰু ওপৰতে লাগি। আপোনালোকে ধৰিব পাৰিছে নে মই নাজানো দেই, তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। বিলাহী, কি বিলাহী হয় নাজানো বাৰু, কণ বিলাহী হয় নেকি। কণ বিলাহী গছ আছিলে ইয়াতে, কোৰ মাৰি দিলে গোটেই একেবাৰে মানে। কি এইফালে আছে বৰলাই লগতে পূৰা হৈ গ'ল মানে এইসোপা, আৰু ইমান ধুনীয়া হৈছে চাওক। পাতকেইখিলা ইমান ডাঙৰ ডাঙৰ হৈছে, ধৰিব পাৰিছে নে? পূৰা ঘনকৈ লগাই দিলে মায়ে এইফালে ৰুইছিলে বাৰু, ইমান ঘনাই ৰুই দিলে নহয়, পূৰা একেবাৰে গাত লাগি হৈ গ'ল। দিয়া হৈছিলে অলপ পাতলকৈ ৰুই দিয়া হৈছিলে, গোবৰ অলপ কমকৈ পৰিলে নেকি, এইফালে অকণ ভাল হোৱা নাই বাৰু, কিয় জানো তেনেকুৱা হৈছে। পাতবোৰ কিবা হেৰি হৈ গৈছেগৈ, পকি গৈছেগৈ। দুই এজোপা ভাল হৈছে, বাকী কেইজোপা ইমান হেৰি হৈ গ'ল। ইয়াতে আকৌ চোকাও দি দিছিলে, কম জেগা হয়, কম জেগাতে অলপ অলপকৈ চব বস্তু ৰোৱা হৈছে বাৰু। এইফালে আকৌ এজোপা ৰঙালাও আছে মাটিতে, সেইকাৰণে যোনফালেদি যায় গৈ থাকক। বেঙেনা, ডাঙৰ বেঙেনা হয়, এইয়া ফুল ফুলিছে দেখিছে নহয়, ফুল ফুলি আছে আৰু কলিয়াইছে নেকি, কলি মাৰিছে বাৰু। এইফালে আকৌ ফুল ফুলি আছে, এইফালে আছে আকৌ চুকা। আজি চুকা খাওঁ, চুকা ছিঙিবলৈ আহিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বোলো অলপ আমাৰ সৰু সুৰা বাগিচাখন, পাচলি বাগিচাখন। ইয়াতে ধুনীয়া আছিলে, ধুনীয়া খাই শেষে কৰিলোঁ বাৰু, দুই এজোপা আছে আৰু। এইফালে হৈছে লেচিমাহ নে বডিমাহ, বডিমাহ যোনে যি কয় নাজানো আৰু, লাগি আছে, খাবলৈ হ'লেই বাৰু, খালোৱে কেইসাঁজমান, ধুনীয়াকৈ লাগি আছে চাওকচোন, ইমান ধুনীয়া হৈছে, ইমান দীঘল দীঘল হৈছে। এই চাক লাগি আছে পূৰা। দুটা লাইন আছে ইয়াতে, ইফালে এটা লাইন সিফালে এটা লাইন আছে। মই এতিয়া অলপ দূৰৰ পৰা দেখুৱাইছোঁ বাৰু। এজোপাও বেঙেনা হয়, বেঙেনা মানে কেইবাজোপাও আছে আৰু। এইফালেও বেঙেনা, এইফালেও বেঙেনা, পূৰা বেঙেনা হৈ আছে, আৰু আছেই মানে। এইফালে আকৌ চাক, ইমান ধুনীয়া পথাৰ। এইটো দেখিছেনে, এইটো পুখুৰীটো আমাৰ পুখুৰী হয় বাৰু সেইটো। এইফালে গোটেই পথাৰ আৰু চাওক, গোটেই পথাৰ পিছফালখন। এইফালে পুখুৰী আছে, এইফালে চব পুখুৰী হয়, মাজে মাজে পথাৰ, চব মানে পুখুৰীৰ পথাৰ এনেকুৱা আৰু। কিবা এটা ভাল লাগে এইফালে চাই। আপোনালোকে জানে যদি ক'বচোন, এই পাতবোৰ দেখিছেনে, লেচিমাহ পাতবোৰ কিয় জানো এনেকুৱা হৈ গৈছে, কিহৰ কাৰণে হৈছে ধৰিব পৰা নাই। আপোনালোকে
আপোনালোকে যদি কিবা জানে ক'বচোন কি মাৰিব লাগে। ৰঙা পৰি গৈছেগৈ পাতকেইটা, কিয় বা। এয়া দেখিছে কিছুমান গছত তেনেকুৱা হৈ গৈছে, কিছুমান বাৰু ভালেই হৈ আছে। আগতেও মই এনেকুৱা ভিডিঅ' এটা বনাইছিলোঁ নেমু বাৰীখনলৈ যোৱা। ঘৰলৈ যাওঁতে নেমু বাৰীলৈ গৈছিলোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত বাৰু লিংকটো দিয়া হৈ আছে, আপোনালোকে তাতে চাই ল'ব পাৰে। আগৰ ভিডিঅ'বোৰো যদি আপোনালোকে চায় তেতিয়াহ'লে তাতকৈ চাব পাৰিব আপোনালোকে। আমাৰ সৰু সুৰা বাৰীখন পাচলি বাগিচাখন কমকৈ হ'লেও দুই এটা হ'লেও মানে আৰু খাবলৈ কাৰণে চব লগাই লৈছোঁ ঘৰতে। ঘৰৰ শাক পাচলিবোৰ খাই ভাল লাগে কিবা এটা। গোবৰ সাৰেই দিওঁ আমি, বেলেগ একো দিয়া হোৱা নাই বাৰু। সেইকাৰণে সোৱাদো হয়, ভাল লাগে খাই। এইখন জেগাত থাকি ইমান ভাল লাগে নহয়, বহুত ভাল লাগে মোৰ থাকি এইখন জেগাত। সেইকাৰণে বাৰু থাকোঁ কেতিয়াবা মানে ডেইলি থাকোঁৱে বাৰু। আবেলি সময়ত এপাক হ'লেও আহি পেলাই এইটো চাইডে থাকোঁ, পথাৰ আছে পিছফালে, ভাল লাগে কিবা এটা থাকি। সৰু সুৰাকৈ হ'লেও এনেকুৱা বাগিচা এখন হ'লে চবৰে ভাল লাগে দিয়কচোন। আৰু এনেকুৱা কোনে কৰি ভাল পায় ক'বচোন। লৈ আহিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ সুবিধা নহ'ল বাৰু, কাৰণ কেমেৰা ধৰাও মানুহ নাই। সেইকাৰণে আজি চুকাকৈ খাম বুলি ভাবিছোঁ। সেইকাৰণে মানুহজনো কৈ আছিলে বাৰু চুকা খাব লাগিব বুলি, বনাবলৈ কৈ থাকে সদায়, ছিগিবলৈ কৈ থাকে, কিন্তু মোৰ ছিগিবলৈ সময় নহয়। সেইকাৰণে আজি ছিগি লৈ আহিলোঁ বাৰু। আজি চুকা টেঙা মাছৰ লগত খাম। মাছৰ জোল মানে টেঙা মাছৰ জোল সকলোৱে ভাল হয় বুলি কয় আৰু সোৱাদো হয় বাৰু। সেইকাৰণে ইমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই। আহিম আকৌ এটা নতুন ভিডিঅ'লৈ।